নমস্কাৰ, মই পল্লৱীয়ে সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আৰু আজি মোৰ ভিডিঅ'টো গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া ৰাতিপুৱা 6:30 বাজিছে। এতিয়া মই আহি আছোঁ ডিব্ৰুগড় আই থানলৈ বুলি, আৰু তাৰপাছত যাম বগীবিল। আৰু এয়া দেখিছেনে, নদীৰ কিনাৰে কিনাৰে মথাৰি আহি আছোঁ। ইমান ভাল লাগিছে, কুঁৱলী পৰিয়ে আছে। আৰু আহি আমি পাই গ'লোহি এয়া মন্দিৰৰ ওচৰৰ, আৰু চাকি ধূপ আমি কিনি ল'লোঁ। লৈ এতিয়া আহি আছোঁ চাকি দিবৰ কাৰণে। এয়া মন্দিৰৰ গেট পাই গ'লোহি আৰু গৈ আছোঁ। আৰু ইমান কুঁৱলী পৰিছে দেখিছেনে বাৰু। এতিয়া মাঘৰ মাহ, ঠাণ্ডা যাবৰ হোৱাই নাই। আৰু এইফালে ধুনীয়াকৈ ফুল লগাই আছে। ৰাতিপুৱাই পালোহি যিহেতু, সেইটো কাৰণে ইমান মানুহ হোৱা নাই। এতিয়া অলপ আহিছে আৰু লাহে লাহে। ইয়াতে আকৌ চেণ্ডেল খুলি থৈ যাব লাগে। চেণ্ডেল খুলি ল'লোঁ আৰু এইফালে পূজা দি ল'লোঁ আমি চাকি ধূপ জ্বলাই, আৰু মন্দিৰৰ পৰা ওলাই আহিলোঁ এতিয়া। আৰু এইফালে চব ইমান ধুনীয়াকৈ পাৰ চৰাইবোৰ আছে, ধুনীয়াকৈ প্ৰসাদ দিছে সকলোৱে। আৰু মন্দিৰৰ পৰিৱেশটো আপোনালোকক অকণমান দেখাই দিলোঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ ডিব্ৰুগড় আই থান আহিম বুলি, কিন্তু আহিবলৈ সময় সুবিধা মিলা নাছিলে। আজি মিলিলেগৈ আৰু বহুত দিনৰ পাছত। আৰু ইমান ধুনীয়াকৈ গছজোপাৰ ফাকেৰে পোহৰ নামি আহিছে, চাওকচোন কিমান ধুনীয়া লাগিছে। সকলোৱে চাকি দি শেষ হোৱাৰ পিছত আমি একপি ফটো তুলি ল'লোঁ। এইকেইদিন যিহে বতৰ কৰিছে, আমি ভাবিছিলোঁ ৰ'দ নিদিবই নেকি আজি। ৰ'দটো অৱশেষত দিলে যেনিবা। আৰু এতিয়া আমি খাই ল'মগৈ কিবা অকণমান। আমি ঘৰতে বনাই লৈ আহিছিলোঁ চাহ। আৰু এইফালে আকৌ নদী পাৰলৈ আহিলোঁ। নদীখন কিন্তু সঁচাকৈ বহুতখিনি ওচৰলৈ খহাই আনিলে গৰাটো। আমি আহোঁতে বহুতখিনি দূৰতে আছিলে নদীখন। আজি চাহৰ লগত আছে ব্ৰেড, কমলা আৰু ডিম, লগত কিবা মিঠাই জাম লগাই আছে লগৰজনীয়ে। আৰু মই এফালে আকৌ ডিমৰ বাকলিখিনি গুচাই ল'লোঁ চাহ খাবৰ কাৰণে। এনেকৈ ওলাই নহা বহুত দিনেই হ'ল। বহুত দিনৰ পাছত আজি লগৰকেইজনীৰ লগত ওলাই আহিছোঁ। ইমান যে ভাল লাগিছে মুকলি পৰিৱেশত থাকি। আমাৰ লগত কিন্তু এজন দাদাও আহিছে। আমি ড্ৰাইভাৰে সৈতে আমি 6জন আহিছোঁ গাড়ীখনত। আৰু আমি খাই মেলি আহি পাই গ'লোহি বগীবিল। আৰু এয়া দলংখন দেখিছেনে, বগীবিলৰ দলংখন। আৰু সকলোৰে মুখত আৰু ইউটিউবতো চাই থাকোঁ কাঞ্চনজংঘা, কিন্তু কাঞ্চনজংঘা কেতিয়াও অহা নাই। আজি আহিলেও দেখিছেনে, মানুহেই নাই, একেবাৰে মানুহ নাই। আমি আচলতে 9টা মানতে পাই গ'লোহি কাঞ্চনজংঘা। আৰু ৰ'দটো ওলালে আৰু গৰমো উঠিছে, একেবাৰে খালী। বহুত ডাঙৰ দিছে কাৰণে চুৱেটাৰ খুলিয়ে ল'লোঁ। আৰু ইয়াতে কৈ থওঁ, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিহে যাব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ একেবাৰে নাপাহৰিব, যাতে মই দিয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন সদায় পাই থাকে। বগীবিললৈও মই দলংখন যেতিয়া বনোৱা নাছিলে তেতিয়াই অহা। ইয়াতে আহি এইখিনি জেগাতে, এইখিনিত নহয় আৰু কোনখিনিত খাইছিলোঁ ক'ব নোৱাৰিছোঁ এতিয়া। বগীবিলতে আমি পাৰ্টি খাইছিলোঁ সেই লগৰখিনি লগ লাগি। আৰু তাৰপিছত আৰু অহাই নাই কেতিয়াও। আৰু এইফালে দেখিছেনে কি ফূৰ্তি পাইছে, এহেঁতি স্কুটি চলাইছে, মোক উঠাই লৈছে। এনেই আৰু অলপ ধেমালি কৰিলোঁ আৰু আহি গ'লোঁ আমি। আকৌ ইয়াত আকৌ আমাৰ অকণমানি মেকুৰীজনীও লৈ গৈছিলে ইহঁতে। আমাৰ নহয়, লগৰজনীৰ হয়। আৰু আহি আমি ডিব্ৰুগড়তে হোটেলত ভাত খালোঁহি। একেবাৰে চিম্পুলকৈ মাংস আছিলে আৰু এখন ভাজি আৰু এখন দালি আছিলে। তেনেকৈ আমি খালোঁ একেবাৰে চিম্পুলকৈ। আৰু এইফালে আহি আছোঁ এতিয়া সিহঁতক নমাই আকৌ মাৰ ঘৰলৈ বুলি। আৰু ইমান ধুনীয়া সৰিয়হৰ ফুলৰ দৃশ্য, খুব ধুনীয়া নান্দনিক পৰিৱেশ নহয়নে বাৰু। ইমান ভাল লাগিছে এইখিনি জেগা। ঘৰলৈও মাতি থকা বহুত দিনে হ'ল, কিন্তু ঘৰলৈও আহিম বুলি অহাই হোৱা নাই। আজি আহিলোঁ। আৰু আহি আমি পাই গৈছোঁহি মাৰ ঘৰ।
এইফালে আকৌ ভাইটিহঁতে মাছ ধৰি আছে, পুখুৰী সিঁচিছে। মাছ ধৰি থকা দেখি মোৰো মাছ ধৰো লাগিছিলে, কিন্তু মাছ ধৰি শেষেই হৈ গ'ল। মাছ সৰু সৰু মাছ বহুত পালে। কাইলৈ কিন্তু তহঁতি হেৰি কৰিব লাগিব, কিনি লৈ কিনে পানী অলপ ভিজি ল'ব লাগিব, নহ'লে মাজতে ভেটিলে এইফালে আকৌ মাংস কাটি আছে, আৰু এইফালে ভাইটিয়ে আলু কাটি আছে মাংসৰ লগত বনাবৰ কাৰণে। আৰু দেউতাই আকৌ এইফালে চুঙা পুৰি আছে। মোক চুঙা খাবলৈ বহুত দিনৰ পৰা মাতি আছিলে, মইহে আহিব পৰা নাছিলোঁ। আৰু এইফালে মাংস ভাজিবলৈ আৰম্ভ কৰিলেই। চাওঁতে চাওঁতে ৰাতিয়ে হৈ গ'ল। কেতিয়ানো ৰাতি হ'ল গমেই নাপালোঁ। সময়খিনি বহুত সোনকালে গ'লগৈ আজি। আৰু এইফালে আপাহঁতে অলপ অলপ টেষ্ট কৰিছে। দেউতাই চুঙা কাটি আছে এইফালে। ওচৰৰ বাইদেউ এগৰাকীও ঘৰত আছিলেহি। তাইক বহুত দিনৰ মূৰত লগ পালোঁ, তাইকো খাবৰ কাৰণে মাতিলোঁ। আজি ভিডিঅ'টো ইমানতে সামৰোঁ, বেছি দীঘলীয়া নকৰোঁ। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই।